ব্ৰহ্মকুমাৰীজৰ ৰাজয়োগা এডুকেশ্যন এণ্ড ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ অন্তৰ্গত ছ'চিয়েল ছাৰ্ভিচ উইঙৰ দ্বাৰা এটি বিৰাট বিশেষ পদক্ষেপ লোৱা হৈছে অসমৰ বিভিন্নখন জিলাত যি আমাৰ জেলসমূহ আছে সেই জেলসমূহৰ সেৱাৰ অৰ্থে জেলত যিসকল কয়দী আছে তেওঁলোকৰ বিহেভিয়াৰেল ট্ৰেইনিং তথা ৰাজয়োগা মেডিটেশ্যনৰ ট্ৰেইনিঙৰ বাবে এই বিশেষ পদক্ষেপটি লোৱা হৈছে যোৱাকালি আমি তেজপুৰ চেণ্ট্ৰেল জেইলত এই বিশেষ সেৱাৰ ইনগ্ৰেশ্যন আমি কৰিলোঁ আৰু আজি ৱৰ্ল্ড মেডিটেশ্যন ডেৰ দিনা কিছু বিশেষ এক্টিভিটি আমি তেওঁলোকক শিকাবৰ বাবে আহি আজি তেজপুৰ চেণ্ট্ৰেল জেইলত আমি উপস্থিত হৈছোঁহি যোৱা 20 ডিচেম্বৰত আচলতে এই বিশেষ প্ৰগ্ৰেমটো লঞ্চ কৰা হৈছে আৰু এই মাৰ্চলৈকে এই প্ৰগ্ৰেম এই ধৰণেই চলিব যাতে যিসকল এই জেইলত যিসকল কৰ্মকৰ্তা আছে তেখেতসকলো যাতে ইয়াৰ দ্বাৰা উপকৃত হয় তেখেতসকলৰো যাতে সেই মানসিক স্থিতিৰ খুব উত্থান হওক যাতে তেওঁলোকেও সেই জেইলৰ কয়দীসকলক সেই সেৱা তেওঁলোকে আগবঢ়াব পাৰে তাৰ লগতে যিসকল ইয়াত কাৰাবাহত আছে যিসকলে এটা দীঘলীয়া কাল ধৰি পেলাই ইয়াত নিজৰ সময় অতিবাহিত কৰি আছে তেখেতসকলেও যাতে ইয়াতে থাকি নিজৰ সেই মানসিক স্থিতিৰ খুব এক সুন্দৰ উত্থান কৰি যেতিয়া ইয়াৰ পৰা ওলাই যাব তাৰপিছতো যাতে তেওঁলোকে সেই সমাজৰ হকে কিবা এটা কৰিব পাৰে ইয়াৰে উদ্দেশ্য লৈ আচলতে আমি আগবাঢ়ি আহিছোঁ আজি বিশ্ব ধ্যান দিৱস ৱৰ্ল্ড মেডিটেশ্যন ডে সেই উপলক্ষে আহি আজি তেখেতসকল প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঐশ্বৰ্য বিশ্ববিদ্যালয়ৰ পৰা আহি আমাৰ মাজত উপস্থিত হৈছে আৰু আজিৰ দিনটো উদযাপনৰ মূল উদ্দেশ্যই হৈছে যে মানসিক স্থিৰতা ধ্যানৰ জৰিয়তে কেনেকৈ মানসিক স্থিৰতা বঢ়াব পাৰি সেই বিষয়ে সকলোকে উৎসাহিত কৰা মানসিক স্বাস্থ্যৰ প্ৰতি ধ্যানৰ জৰিয়তে কেনেকৈ উৎকৰ্ষ সাধন কৰিব পাৰি সেই বিষয়ে সকলোকে অৱগত কৰোৱা আৰু সকলোকে উৎসাহিত কৰা আজি দিনটোৰ উদ্দেশ্য আৰু যিসকলে এই ধ্যান কৰি মানসিক উৎকৰ্ষ সাধন লাভ কৰি আহিছে তেখেতসকলে আজি দিনটো সেলিব্ৰেট কৰে উদযাপন কৰে গতিকে আমি ধন্যবাদ জনাইছোঁ প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঐশ্বৰ্য বিশ্ববিদ্যালয়ৰ সকলো সদস্যাক যে আজি এই কেন্দ্ৰীয় কাৰাগাৰ তেজপুৰত তেখেতসকল আহি উপস্থিত হৈছে আৰু আমাৰ সকলো বিষয়ববীয়া কৰ্মচাৰীৰ লগতে আমাৰ যি আৱাসীবৃন্দ আছে এই কাৰাগাৰৰ তেখেতসকলৰ মানসিক স্বাস্থ্যৰ প্ৰতি তেওঁলোকে সজাগ হৈ বা ধ্যান ৰাখি আমাৰ মাজত এনে এটা অনুষ্ঠান আয়োজন কৰিছে আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ যে এতিয়া অকণমান সময় এই অনুষ্ঠানটি হ'ব আপোনালোকে সকলোৱে তাত পাৰ্টিচিপেট কৰে যোগদান কৰে আৰু এই ধ্যানৰ যি উপকাৰিতা সেইটো সকলোৱে উপভোগ কৰে আৰু সকলোৱে ফিল কৰে অনুভৱ কৰে তাৰ বাবে মই আপোনালোকক আহ্বান জনাইছোঁ মই যদি আপোনাৰ খঙৰ বশীভূত হৈ কৰিছিলোঁ আজি সেই খংটো আছেনে নাই কাৰণ মূল সংস্কাৰলৈ আকৌ উভতি গ'ল ন আপোনালোক হয়নে গতিকে এই যে ঈশ্বৰ বিশ্ববিদ্যালয়ত আমি যে জ্ঞান শিকোঁ সেই জ্ঞানৰ আটাইতকৈ মানে বিউটিটো কি হয় জানেনে ইয়াৰ যিটো মূল সুন্দৰতা সেইটোৱে হৈছে যে এই জ্ঞানে আমাক আমাৰ লগত পৰিচিত কৰায় ধ্যানৰ যিটো আমি ঘৰত মা দেউতা মনত পেলাওঁ ঘৰৰ পৰিয়ালক মনত পেলাওঁ আমি তেওঁলোকক পাহৰিব পাৰিম জানো বুকুত নহয় মূৰৰ ওপৰত ৰাখক প্ৰত্যেকে মূৰৰ ওপৰত ৰাখক আৰু নিজকে আশীৰ্বাদ দিয়কচোন কিয়নো এইমাত্ৰ কিন্তু আপোনাক সেই ভগৱানে গতিকে নিজৰ সেই একদম শক্তিক জাগ্ৰত কৰি নিজকে আশীৰ্বাদ দিয়ক যে আপোনাৰ জীৱনত এতিয়াৰ পৰা কোনো বাধা বিঘিনি অকল্যাণ একোৱেই নাই ভগৱান আপোনাৰ লগত আছে আপোনাৰ শক্তি জাগ্ৰত হৈ আছে গতিকে নিজকে আশীৰ্বাদ দিয়ক নিজৰ কাৰণে এক বিৰাট সুন্দৰ জীৱনৰ কামনা কৰি নিজকে আশীৰ্বাদ দিয়ক লাহেকে হাতখন তললৈ নমাওক এতিয়া চকু মেলিব পাৰে আৰু এই কথাটো যে এই যে আমি এইমাত্ৰ যিখিনি এক্টিভিটি কৰিলোঁ এক্টিভিটিটোৰ জৰিয়তে কিন্তু আপোনালোকৰ প্ৰত্যেকৰে ভিতৰত এক দিব্য গুণ আহিছে প্ৰত্যেকৰে ভিতৰতে সেই দিব্যতা জাগ্ৰত হৈছে গতিকে এতিয়া আহক আমি ইজনে সিজনক আশীৰ্বাদ দিওঁ ইজনে সিজনক হাও বহুত দিব পাৰোঁ আমি ইজনে সিজনৰ অৱগুণ বহুত চাব পাৰোঁ আমি কিন্তু ইজনে সিজনক আশীৰ্বাদ
মই তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ এজন মই প্ৰহৰী আজি আমাৰ মাজত আহি ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ ফালৰ পৰা আমাৰ এই কয়দীসকলৰ মাজত যি তেওঁলোকৰ মানসিক উৎকৰ্ষ সাধনৰ কাৰণে যিখিনি ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ ছাৰ বাইদেউসকলে আহি যিখিনি আমাৰ বন্দীসকলক যি মানসিক উৎকৰ্ষ সাধনৰ বাবে যি জ্ঞান দিলে, আধ্যাত্মিক শক্তিৰ কাৰণে যি জ্ঞান দিলে, ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বহুত গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ। আৰু এনেকুৱা ধৰণৰ কাম কৰিলে আমাৰ সমাজত এটা ভাল পৰিৱেশ সৃষ্টি হ'ব বুলি মই ভাবোঁ। ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ দ্বাৰা আমাৰ বন্দী ভাইসকলক যিখিনি ট্ৰেইনিং দি আছে, পূৰ্বৰ পৰা দি আছে, আজি নহয়, ইয়াৰ আগৰ পৰা দি আছে, আমি বহুত দিনৰ পাই আছোঁ। বৰ্তমানলৈকে আমাৰ বন্দীসকলে এওঁলোকৰ যিখিনি শিক্ষা, যিখিনি জ্ঞান দিয়ে, সেইখিনি বহুতখিনি উপকৃত হৈছে। আশা কৰোঁ ভৱিষ্যতে আৰু উন্নত ধৰণৰ শিক্ষা এওঁলোকৰ দ্বাৰা আমাৰ বন্দীসকলে পাব বুলি ভাবোঁ। আজি 21 ডিচেম্বৰ বিশ্ব ধ্যান দিৱস আৰু আজি আমাৰ মাজত এই কেন্দ্ৰীয় কাৰাগাৰ তেজপুৰত প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ পৰা সদস্যবৃন্দ আহি উপস্থিত হৈছেহি আমাৰ কাৰাবাসীসকলৰ লগত এই দিৱস উদযাপন কৰাৰ বাবে। এই দিৱসে আমাৰ সকলোকে মনৰ শান্তি আৰু সুস্থ জীৱনৰ গুৰুত্ব সম্পৰ্কে শিকায়। আমাৰ কাৰাবাসীসকল সদায় মানসিক চাপত থাকে আৰু মই প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ সদস্যবৃন্দক দেখি আহিছোঁ, তেওঁলোকে সময়ে সময়ে আহি আমাৰ কাৰাবাসীসকলৰ মানসিক চাপ হ্ৰাস কৰাত সহায় কৰে। তেওঁলোকে বিভিন্ন ছেশ্যন কৰে আৰু তাৰ জৰিয়তে আমাৰ কাৰাবাসীসকলে এটা আনন্দময় অনুভূতি লাভ কৰে আৰু ইয়াতে যাতে তেওঁলোকে তেওঁলোকৰ যি বেয়া স্বভাৱ সেয়া এৰি থৈ গৈ বাহিৰত এটি সুস্থ জীৱন, আইনসংগত জীৱন অতিবাহিত কৰিব পাৰে, সেই সম্বন্ধেও তেখেতসকলে উৎসাহ জনায়। গতিকে আমাৰ কাৰাগাৰৰ বাবে এয়া এটি বৰ উল্লেখনীয় কথা, যিহেতু আমাক তেখেতসকলে পৰিচালনা কৰাত কাৰাগাৰখন সহায় কৰি আহিছে, প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে। মানসিক স্বাস্থ্য বিকাশত কাৰাবাসীসকলৰ বা আমাৰ যিসকল বিষয়ববীয়া তেওঁলোকক তেখেতসকলে প্ৰজাপিতা ব্ৰহ্মকুমাৰীসকলে ব্ৰহ্মকুমাৰীসকলে যিসকল সহায় কৰি আহিছে যিদৰে, তাৰ বাবে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোটিলৈকে আজি বিশ্ব ধ্যান দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ওম শান্তি। আমাৰ তেজপুৰ কাৰাগাৰত আজি বহুত বছৰ ধৰি পেলাই মই ক্লাছ কৰি আহিছোঁ। 2012ৰ পৰাই এইটো প্ৰগ্ৰাম চলি আছে, কিন্তু আজি যোৱাকালিৰ পৰা আজি যি দুটা প্ৰগ্ৰাম হৈছে, আমাৰ অসম গভৰ্ণমেণ্টৰ পৰা আমাৰ লেটাৰ আহিছিলে যে তেজপুৰ জেলত এটা কাউন্সিলিঙৰ প্ৰগ্ৰাম হ'ব লাগিব, যাতে তেখেতসকলৰ মনৰ যিটো বৃত্তি, নিজৰ সংস্কাৰৰ বশীভূত বুলি কোৱা যায়, এটা বেয়া বস্তুৰ অধীন হৈ গৈছে, যাৰ কাৰণে তেওঁলোকে জেলত আহিছে। আৰু সেইখিনি আমি আগফালে থৈ পেলাই তেওঁলোকক আমি পৰিৱৰ্তন হোৱা এটা আমি ৰাস্তা দেখাই আছোঁ। বহুতখিনি ইয়াৰ পৰা গুচি গ'ল, আগৰ কেইজনো ওলাই পেলাই গুচি গ'ল। তেওঁলোকে মনত এটা ভাৱধাৰা লৈ গৈছে যে আমি বেয়া যদি কাম কৰোঁ তেনেহ'লে আমি বেয়া ফল পাওঁ। আৰু মই মাজতে আমি লগ পাওঁ, ৰাস্তাটো কেতিয়াবা লগ পালে তেওঁলোকে মোক কয় যে বাইদেউ আপোনাক মই জেলত লগ পাইছিলোঁ আৰু মই সেইদিনাৰ পৰা মই কেতিয়াও বেয়া কাম নকৰোঁ। তেওঁলোকে নিজে নিজে আমাক আহি পেলাই কয়। এই যিটো আমাৰ এটা পদক্ষেপ, যিটো আমাৰ চেণ্টাৰৰ পৰা, আমাৰ ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ পৰা যিটো আমাৰ পদক্ষেপ লোৱা হৈছে যে সংস্কাৰ পৰিৱৰ্তন কৰি পেলাই তেওঁলোকক এজন ভাল ব্যক্তিত্ব বিকাশ কৰিবলৈ, যিটো আমি আমাৰ ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা যিটো আমি লৈছোঁ, ইয়াৰ ফল আমি বহুত সোনকালে আমি পাওঁ। যে তেওঁলোকৰ জীৱনত যিটো পৰিৱৰ্তনৰ যিটো তেওঁলোকৰ উৎসাহ দেখি পেলাই আমাৰ সঁচাকৈ ভাল লাগে। আৰু লগতে আমাৰ বাইদেউ, জেলাৰ বাইদেউ আছে, তেখেতৰ যিটো সহযোগত এই যিটো কাৰ্যসূচীবিলাক চলি আছে আৰু ইয়াত গোটেই অফিচ ষ্টাফ যিসকল আছে, তেখেতেও আমাৰ ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ তৰফত বহুতখিনি সহযোগ কৰে।
সহযোগ আগতো দি আহিছে আৰু আগন্তুক দিনতো তেখেতে সহযোগ দি থাকিব আৰু মোক খুবেই ভাল লাগে ইয়াতে আহি পেলাই ক্লাছ কৰাবলৈ তেওঁলোকৰ জীৱনত এটা পৰিৱৰ্তন যে তেওঁলোকে আশা কৰে যে আমি পৰিৱৰ্তন হ'ম কিন্তু তেওঁলোকক এটা বস্তু নাই সেই শক্তিটো নাই সেই শক্তি আমি কেনেকৈ আমি ভগৱানৰ পৰা শক্তি লৈ পেলাই তেওঁলোকক দি আমি নিজৰ জীৱনত আমি উন্নতি কৰিব পাৰোঁ আৰু কেনেকৈ আমি তেওঁলোকৰ জীৱনত যে তেওঁলোকে ইয়াৰ পৰা ওলাই যোৱাৰ পিছত পৰিৱৰ্তনৰ এটা দিশ সেই পৰিৱৰ্তনৰ দিশ লৈ পেলাই এটা ভাল মানুহ হৈ পেলাই এটা সমাজত জীয়াই থাকক সেইটো উদ্দেশ্য লৈ পেলাই আৰু আমাৰ ঈশ্বৰী বিশ্ববিদ্যালয়ৰ যিটো মেইন উদ্দেশ্য সংস্কাৰ পৰিৱৰ্তনৰ দ্বাৰা সংসাৰ পৰিৱৰ্তন পৃথিৱীখন যদি আমি পৰিৱৰ্তন কৰিব বিচাৰোঁ তেনেহ'লে আমি মানুহৰ দ্বাৰা পৰিৱৰ্তন কৰিব পাৰিম আৰু এই উদ্দেশ্য লৈ পেলাই আমাৰ ঈশ্বৰী বিশ্ববিদ্যালয়ত এই কাৰ্যসূচী চলি আছে আগতো চলি আহিছে আৰু এতিয়া অকল আমি এইটো তেজপুৰ কাৰাগাৰতে নহয় আমি আমাৰ তেজপুৰত বিভিন্ন আমাৰ ৰিজাৰ্ভ পুলিচ হওক ইয়াতো আমাৰ ডিফেন্সত হওক আমি সকলো জাগাত গৈ পেলাই এই সংস্কাৰ পৰিৱৰ্তনৰ দ্বাৰা সংসাৰ পৰিৱৰ্তনৰ যিটো এটা থিম লৈ পেলাই আমি তেওঁলোকৰ ওচৰত যাওঁ সকলোৱে তেওঁলোকে এইটো একচেপ্ট কৰে আৰু আমাক খুব ভাল লাগে আৰু বিশেষ এই জেলৰ পৰা যিখিনি ইয়াৰ পৰা ওলাই যায় তেওঁলোকে ভগৱানৰ জ্ঞান লৈ এটা শ্ৰেষ্ঠ সংস্কাৰ লৈ পেলাই ওলাই যায় আৰু সেইখিনি আমি তেওঁলোকৰ পৰা আশা কৰোঁ আৰু এইখিনি মই কওঁ আৰু আমাৰ এই কাৰ্যসূচী যিটো আজি 21 ডিচেম্বৰ যে বিশ্বৰ এটা ৱৰ্ল্ড মেডিটেশ্যন ডে যে এই ডেটো আমি আজি জেলত আমি চেলিব্ৰেট কৰিছোঁ তেওঁলোকৰ যিখিনি এক্টিভিটি তেওঁলোকক কৰোৱা হৈছে যে তেওঁলোকৰ এজন এজনৰ প্ৰতি আমি শুভ ভাৱনা আৰু নিজৰ বেয়া সংস্কাৰ তেওঁ জুইতে জ্বলাই পেলাই ভগৱানৰ পৰা শক্তি লৈ পেলাই তেওঁলোকে ভাল হ'বলৈ তেওঁলোকে আগবাঢ়ি আহিছে গতিকে মই তেখেতসকলকো বহুত বহুত ধন্যবাদ দিওঁ আৰু আগন্তুক দিনতো এই যিটো আমাৰ কাৰ্যসূচী মাৰ্চ মাহৰ 20 তাৰিখলৈকে যে চলিব যে এই কাৰ্যত আমি আশা কৰোঁ যে 90% ইয়াত কেইদিসকলে পৰিৱৰ্তন হৈ ওলাই বুলি আমি আশা কৰিছোঁ ওম শান্তি